চুলি সৰাৰ সমস্যা কেইদিনমানৰ পৰা বহুত দেখা দি আছিলে, বহুত চিন্তাত আছিলোঁ। চুলি সৰি সৰি তালু ওলাই গৈছে। আপোনালোকৰো বাৰু চুলি সৰাৰ সমস্যা দেখা দিছে নেকি? সৰু এটা মিনি ব্লগ লৈ পেলাই আহিছোঁ যে চুলি সৰাৰ এই সমস্যাৰ পৰা মই এসপ্তাহতে ইয়াৰ প্ৰমাণ পালোঁ। ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ। যদি মোৰ এই ভিডিঅ'টোৱে আপোনালোকৰো অকণমান উপকৃত হয়, অকণমান সহায় হয়, মোৰো ভাল লাগিব। আৰু এই ৰেমেডিটো মই আপোনালোকক জনাই আছোঁ। ঔটেঙা চবেইটো চিনি পায়েই। সেই ঔটেঙা আমি খাওঁ হয়নে? সকলোৰে ঘৰে ঘৰে ঔটেঙা হয়তো দেখিবলৈ পোৱা যায় বা ৰাস্তাৰে গৈ থাকিলেও ঔটেঙা আমি দেখা পাওঁ। সেই ঔটেঙাৰ ভিতৰৰ অংশ যি বিজলুৱা অংশ, সেই ঔটেঙা বিজলুৱা অংশৰ লগত কেইটামান চাহৰ পাত, মানে মই কৈছোঁ এয়া মই আছোঁ বাগানতে, এয়াতো আপোনালোকে বাগানবিলাকত যাবও পাৰে। তাৰ পৰা চাহপাত দুটামান কলি বা তিনিটামান আনি পেলাই পিচি পেলাই তাৰ লগত লগাই চাব, তাৰ প্ৰমাণ আপোনালোকে হাতে হাতে পাব। আৰু যদি এই মোৰ ৰেমেডিটোৰ পৰা আপোনালোকে উপকৃত হৈছে, মোক কিন্তু কমেণ্ট কৰিবলৈ পাহৰি নাযাব। এবাৰ ট্ৰাই কৰি চাওক। আৰু এনেকুৱা সৰু সৰু টিপছবিলাক পাবৰ কাৰণে মোৰ এই ফেচবুক পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। বাই বাই।